ভাইটি কিবা কবি ইয়াৰ পিছতে হ'ব আমাৰ নয়নজ্যোতি লৈ হাজৰিকা বৰ্ণালী আৰু মণিকা হাজৰিকাই ৰছী টানিব ইয়াত পিছত দেৰি হ'ল দেৰি মানে অলপ কাম আছিলে সেইকাৰণে আহিলোঁ এতিয়া আহিছে নে ভাল লাগিছে ভাল লাগিছে না নেক্সট টাইম অহা বছৰ আমি আকৌ আহিম হ'ব লাগে ইয়াতকৈ আৰু অধিক কৰিব ছোৱালীৰ শক্তি আমি প্ৰদৰ্শন কৰিম হয় কম শ্ৰদ্ধাভাজন ৰাইজ বলো ৰেডি মই ইয়াৰ পৰা কৈছোঁ 1 2 3 বল ৰাখো ইয়াৰ পাছত আমাৰ আহিছে আমাৰ সুনীল এতিয়া যাব দীপজ্যোতি আৰু সঞ্জীৱ বোলে বিহুৰ মাদকতা অনুভৱ কৰিব লাগিব মাঘ বিহুৰ মাদকতা বিহুৰ সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে আমি এনেধৰণৰ খেলা প্ৰতিযোগিতা আৰু সকলোৰ যুদ্ধ আমাৰ বিহু মাদকতা ভোগালী বিহু আৰু আমি দেখুৱাম কণী যুঁজ আছে টেকেলি যুঁজ আছে আৰু বিহুৰ প্ৰথম পুৰস্কাৰ যিজনে নাচিব পাৰিলে বিহু নাচব ডেন্সৰ প্ৰতিযোগিতা আছে আৰু বিহু আছে এয়া আমাৰ আৰম্ভ হৈছে 1 2 3 দীপ আৰু সঞ্জীৱ লাগিব দীপক পাৰিছে সঞ্জীৱ দীপ চিঞৰি দিয়ক এয়া আকৰ্ষণীয় যুঁজ স্বামী আৰু ৰেখামণি স্বামী মেৰিবা ৰেখামণি জোৰ দিয়া যিমান জোৰ আছে দিয়া ভগৱান মহাজলক্ষে ইমান মানুহে ইচ্ছু চাই আছে মেৰিবা এয়া বঢ়িয়া যুঁজ এইখন হ'ল মাঘ বিহুৰ ভোগালী যুঁজ এইখন হ'ল বিহুৰ মাদকতাৰ যুঁজ আমাৰ ৰাষ্ট্ৰপতি অনুৰোধ কৰিছে তেওঁ মনে